যাতে সেইবোৰ হৈছে ডণ্ট স্প্লিট শুকনা মানা है तो ফেলবেন না 500 টাকা ফাইন ইয়াতে বেছিভাগ আপোনাৰ অসমৰ পৰা আৰু বেংগলৰ পৰা বহুত মানুহ আহে মই যিমানখিনি মানুহ লগ পাইছোঁ বেছিভাগেই ইয়াত অসমীয়া মানুহ অসমৰ চাই লওক আপোনালোকে যদি আহে তেতিয়াহ'লে একো অসুবিধা নাই একেবাৰে ইজি অসমৰ পৰা চিধা আপুনি নিউ জলপাইগুৰিত আহিব পাৰে বা শিলিগুৰিত আহিব পাৰে নিউ জলপাইগুৰিত আহিলে ট্ৰেইনত আহিলে তাতে নাহিব আপোনাৰ তাতে নামি কিনি আপোনালোকে জলপাইগুৰি বাহিৰৰ ষ্টেচনৰ বাহিৰত আপোনাৰ নেপাল বৰ্ডাৰলৈকে একেবাৰে বিপদত কৰিব আপোনাক সৰু সৰু টমটম মেজিক বা বলেৰো অন্যান্য সৰু গাড়ীবোৰো আছে আপোনাৰ বেছি ভাড়া নলয় 200 টকা ল'ব পাৰে 200 টকা আপোনাৰ নেপাল বৰ্ডাৰত হৈ যাব নেপাল বৰ্ডাৰৰ পৰা ইয়ালৈকে আপোনাৰ ধৰি লওক 15 কিলোমিটাৰমান পৰে চাপা টাউনলৈকে নেপাল বৰ্ডাৰৰ পৰা আৰু আপোনাৰ নিউ জলপাইগুৰিৰ পৰা ইয়ালৈকে প্ৰায় 40 কিলোমিটাৰ পৰে 40 কিলোমিটাৰৰ ভিতৰত আপুনি আৰামছে আহি যাব পাৰে কোনো অসুবিধা নাই আপোনাৰ 2 দিনতে আপুনি যদি কাম হৈ যায় 2 দিনতে ঘূৰি যাব পাৰিব আৰু যদি লেন্স বা অপাৰেশ্যন কৰিব লগা হয় ধৰি লওক 3-4 দিন লাগিব পাৰে আপোনাৰ বৰ বেছি সময় এটা নালাগে নহ'লে মানে কৈছোঁ মানুহবিলাক আপোনাৰ পুৰা ঘৰতে সকলোবিলাক কাম হয় মই এগৰাকী বুদ্ধিষ্ট হয় গতিকে ভগৱান বুদ্ধ মোৰ সুস্থ অৱস্থাত তেওঁক দেখা পাই ইয়াত আহি কিনি আচলতে মনটো বৰ ভাল লাগিছে যিহেতু নেপালত বুদ্ধৰ জন্মৰ কাৰণে নেপালটো হৈছে আমাৰ কাৰণে এটা পবিত্ৰ ঠাই যিহেতু আমি বুদ্ধিষ্টসকলৰ কাৰণে নেপালৰ কপিলা বস্তু ইয়াৰ পৰা বহুত দূৰ তালৈ যাব নোৱাৰোঁ তথাপিও নেপাল বুলি ক'লে নেপালৰ জন্মস্থান বুদ্ধৰ জন্মস্থান বুলি আমাৰ কাৰণে এটা স্পেচিয়েল ঠাই দেখা পাইছে ঘূৰি যাব বিচাৰিছে তেতিয়াহ'লে ইয়াতে আপোনাৰ সৰু গাড়ীবিলাক লৈ ল'ব পাৰে ইয়াৰ পৰা নেপাল বৰ্ডাৰত আপোনাক থৈ আহিব নেপাল বৰ্ডাৰ যোৱাৰ পিছত তাৰ পৰা আকৌ গাড়ী চেঞ্জ কৰি কিনে আপোনালোকে জলপাইগুৰি শিলিগুৰি লৈ কিনি যাব পাৰিব চাই লওক